ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল স্কুল অসমলৈ। আজি আমি আৰম্ভ কৰিব লৈছোঁ ছ'চিয়েল ছায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথমতে আৰম্ভ কৰিছোঁ, সৌৰজগতৰ কোনটো গ্ৰহক পুৱতি নিশাৰ ভূটা তৰা বা হাজলি ভূটা তৰা বুলি জনা যায়? বুধ গ্ৰহ, শুক্ৰ গ্ৰহ, বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহ। তো কোনটো গ্ৰহক জনা যায় যে শুক্ৰ গ্ৰহটোক পুৱতি নিশাৰ ভূটা তৰা বা পুৱতি ভূটা তৰা বুলি জনা যায়। কোনটো গ্ৰহক? শুক্ৰ গ্ৰহক। তো পিছৰ প্ৰশ্নটোলৈ গৈছোঁ যে বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যায় বা যাব? অপশ্যন আছে 66.2, এইটো পইণ্ট এটা সোমাই থাকে দেই। তাৰপিছতে 23 দক্ষিণ অক্ষাংশ, 23 উত্তৰ অক্ষাংশত। উত্তৰটো হৈছে যে উত্তৰটো চাই লওক আপোনাৰ 23 ডিগ্ৰী 23 হাফ দক্ষিণ অক্ষাংশ দেই, দক্ষিণ অক্ষাংশ 23 হাফ দক্ষিণ অক্ষাংশত। তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, সূৰ্যটো এটা কি? সূৰ্যটো এটা গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ, ওপৰৰ এটাও নহয়। সূৰ্যটো এটা নক্ষত্ৰ। অকণমান প্ৰিণ্টিং মিষ্টেক এটা হৈ আছে দেই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ, কিন্তু প্ৰশ্নখিনি আপোনালোকে গুৰুত্ব দিব। শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছি থকা পদাৰ্থবিধ কি? মানে গেছবিধ কি আছিলে? যে নাইট্ৰজেন। নাইট্ৰজেন গেছ বেছি আছে, 78% নাইট্ৰজেন গেছ আছে। মকৰ সংক্ৰান্তি হোৱা দিনটো কি? 23 ছেপ্টেম্বৰ, 21 মাৰ্চ, 22 ডিচেম্বৰ। যে 22 ডিচেম্বৰ দিনটোত মকৰ সংক্ৰান্তি হয়। মিছৰীয় সভ্যতা গঢ় লৈ উঠিছিল নীল নদীৰ পাৰত, সিন্ধু নদীৰ পাৰত, গংগা নদীৰ পাৰত, টাইগ্ৰিছ নদীৰ পাৰত। মিছৰীয় সভ্যতা গঢ় লৈ উঠিছিলে নীল নদীৰ পাৰত। আদিম মানুহৰ প্ৰথম উল্লেখনীয় আৱিষ্কাৰ আছিল চকা, জুই, শিল, এটাও নহয়। আদিম মানুহৰ আটাইতকৈ উল্লেখনীয় আৱিষ্কাৰ আছিলে জুই। এস্কিম'সকলে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফেৰে সজা ঘৰক কি বোলে? চাংঘৰ, নৌকাগৃহ, ইগলু, ওপৰৰ এটাও নহয়। উত্তৰটো হ'ব ইগলু। নৰেশ্বৰ দেউৰী এজন খুব পপুলাৰ মানুহৰ নাম আছিলে। তেখেতৰ ঘৰ ক'ত? শোণিতপুৰ, দৰং, নগাঁও। তেখেতৰ ঘৰ আছিলে দৰং জিলাত। ক'ত হয়? দৰং জিলাত। উন্নত জীৱনৰ প্ৰয়োজনসমূহক কেইটা ভাগত পৰে? এই মানুহৰ উন্নত জীৱনৰ প্ৰয়োজনসমূহ দুটা ভাগত ভাগ কৰিব পাৰি। আদিম মানুহৰ প্ৰথম পোহনীয়া জন্তু কি আছিলে? জন্তু আছিলে কুকুৰ। গৰু, ছাগলী, কুকুৰ, গাধ। পোহনীয়া জন্তু আছিলে কুকুৰ। তলৰ কোনটো বৃত্তি সেৱা খণ্ডৰ লগত জড়িত? কৃষি, বেংক, কুটিৰ শিল্প, মীন পালন। বেংক হৈছে সেৱা খণ্ডৰ লগত জড়িত। হিন্দু সভ্যতাৰ হিন্দু উপত্যকাৰ সভ্যতাত কোনবিধ ধাতু ব্যৱহাৰ নাছিলে? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাম, সীহ, লো, সোণ। উত্তৰটো হ'ব লো ব্যৱহাৰ নাছিলে।